আয়া দেখিছানে এই ইটালৈকে শুই আছে 9টা বাজিলে ঐ বিটা উঠ 9টা বাজিলে এতিয়ালৈকে শুইছে ন ৰবাচোন অকমান শুই লওঁ কি শুই লওঁ হা আজি ৰখিব যা নাই উঠ একদম উঠ ব'লা গৈছো একদম শান্তি নাই দেই এই দিৰাটো বাজে একদম শান্তি নাই দেই শুবলৈ অকমান যাওঁ দেই হেৰা শুনিছানে মোলৈ চাহকণ লৈ আহা চাহ খাইছিলে আকৌ খাইনে হেই তুমি বৰ প্ৰশ্ন হৈ থাকা দেই লৈ আহা মানে ওলা গৈছো ৰ'ব মই কাম কৰি আছো বিটুৱা উঠিলি উঠিলো কি ক'লে কোৱা এতিয়া আজি আমাৰ ঘৰত লক্ষী পূজা পাতিছো নহয় হয় নেকি যা তই ৰাতিলৈ পিংকু আৰু ৰহলক মাতি থোৱাগে যা অ'কে পাপা গৈ আছো চকু মেলি চাওঁতে দেখিলো তোমাকে চকুৱে পালো কিনো হঠাতে পূজাটো বৰ সোনকালে গ'ল দেই পিংকু পিংকু ঘৰত আছনে ৰাহুল দেখোন না ভিতৰলৈ নাযাওঁগে আজি আমাৰ ঘৰত লক্ষী পূজা আছে যাবি খাবলৈ হ'ব দে ডেকা লোৱা আহিলা আহিলো যাওঁ মই বিয়ৈ গৈ পাওঁগে ব'লা ব'ল পথাৰত চাকি দিওঁগে ব'লা যাওঁ মা পথাৰত কিনে চাকি দিয়ে কীট পতংগ যাতে শস্যবোৰ খাই নষ্ট নকৰে সেইবাবে চাকি দিয়া হয় গম পালি পালো মা এতিয়া ব'ল যাওঁ